हेलो फ्रेंड्स की खबर आशा करो সকলো ভালে আছে আৰু এনেকে তিনজন আমি ওলাই আহিছো ডিমা হাসাওলে বুলি আজি তো ইয়া দেখিছে ৰাতি ইয়া মৃত্যুঞ্জয় মন্দিৰত আছো বৰ্তমান আমি বুলো যোৱা আগত এবাৰ সেৱা এটা কৰি যাওঁ তাৰ পিছত ইয়া টাইমটো মই এবাৰ দেখুৱাই দিছো আপোনালোকক বাইকতে কেইটা বাজিছে ইয়া দেখিছে এফালে 3:56 আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছো ডিমা হাসাও তো এফালে আমি আহি পেলাই পালোহি বৰঘাটৰ পৰা আমাৰ লগত আৰু এজন ল'ৰা যাব সেইজনক আনিবলৈ যাব লাগিব বৰঘাটৰ পৰা অলপ দূৰ সোমাই যাব লাগিব তাক লৈ আমি ডাইৰেক্ট ডিমা হাসাওলে বুলি যাত্ৰা আৰম্ভ কৰিম বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অলপ দূৰ আহি পেলাই এনেকৈ ইয়াত ৰ'লোহি আৰু এইফালে ৰাতিপুৱাই গ'ল ধুনীয়াকৈ সূৰ্য ওলাই গ'ল আৰু এইফালে তিনিজনে বাইকখন চাই আছে কিবা হৈছে নেকি কাৰণ অলপ দূৰ আমি আহি গ'লোঁ অলৰেডি আৰু এইফালে মই এবাৰ ভিউটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম দেখিছে এইফালে ধুনীয়া দুইটা চাইডে পথাৰ আছে তো বলক পুনৰ যাত্ৰা আৰম্ভ কৰোঁ এইফালে আমি আকৌ এনেকৈ অলপ দূৰ আহি পেলাই ইয়াত ৰ'লোহি আৰু ৰোৱাৰ পিছত দেখিছে ই অলপমান এনেকৈ পুচাপ মাৰি লৈছে কাৰণ বাইক চলাই ভাগৰ লাগি গৈছে সেইকাৰণে ইয়াতে পুচাপ মৰা লাগি গ'ল আৰু এইফালে ইয়াৰ ফটো উঠাই আছে আৰু মই এইফালে ভিডিঅ' বনাই আছোঁ পাহাৰখিনি এইফালে চাওক এইফালে ধুনীয়া দুইটা চাইডে পাহাৰ আৰু মাজেদি ৰাস্তা কি ধুনীয়া ভিউ